পাগল চালা কাম বিচাৰি নাপালি হা বেলেগ কাম বিচাৰি নাপালি আৰু So what is up guys, hope you have a great day. I'm here to make your day, I'm here to make you smile. So আপোনালোকে ফাৰ্স্ট এপিসোডত দেখা পালে মই মোৰ লগৰ কেইটাক যিমান ইজ্জত দিছিলো সিহঁতে তাৰপিছত সেইবিলাক চোৱাৰ পাছত মোক কল কৰি পেলাই এনেকুৱা ধমকি দিলে নহয় গালি খাইছো আৰু খাইছো কিন্তু ময়ো কম নহয় আৰু এটা এপিসোড বাকি আছে তো এইটো এপিসোডত চাই লওক মই সিহঁতক কেনেকুৱা ইজ্জত দি আছো তো ফাৰ্স্ট এপিসোডত আপোনালোকে দেখা পালে बर्थडे पार्टी আছিল তো पूरा 2 बजे तक पिया ओए নাই খোৱা পাগল নাই খোৱা সঁচাকে নাই খোৱা তো কিতনা ৰাতি দেৰিকে খোৱাৰ কাৰণে আমি ৰাতিপুৱা বহুত দেৰিকে উঠিছিলো আৰু উঠাৰ পাছত আমাৰ প্ল্যান আছিল ডাউকিলৈ যোৱা তো আমি কিবালে গলো খাবলে গলো কিন্তু টাইম নাছিলে টাইম নথকাৰ কাৰণে আমাৰ লগৰ যিটো বমি আছিলে বমি কি কৰিলে শুনক বমি আছিলে বমি কৰিলে কি তো বমিয়ে আমি পুৰি খাব গৈছিলো তো পুৰি কেখন কি কৰিছিলে সি মুখত সোমাইছে চুবোৱা নাই গোটাই গোটাই গিলি দিছে তাৰ ফলাফল কি হ'ব আপোনালোকে নিশ্চয় গম পাইছে নামটো কিয় হ'ল সেইটো নিশ্চয় গম পাইছে বমি কিয় হ'ল গম পালে নহয় তো বাকিখিনি চাই লওক গুড মৰ্নিং গাইজ Welcome to another vlog. আমি এতিয়া ডাউকিলৈ যাম এয়া মোৰ ফ্ৰেণ্ড আহি গ'ল আৰু লগতে আছে ইফালে মোৰ ফ্ৰেণ্ড নয়ন অসীম নয়ন আকৌ মাধুৰ্য কি ক'ব বাকীখিনি অলৰেডি এতিয়া মই এটা ভিডিঅ' কমপ্লিট কৰিলোঁ তাৰপিছত এতিয়া আমি ওলাইছোঁ আৰু ডাউকিলৈ যাম আজি আমাৰ চবৰে মনটো ভাল আপোনাৰ বেষ্ট ফ্ৰেণ্ড কিন্তু ক'ব নোৱাৰা হৈছে ৰাতিটো পূৰা হাল্লা খোৱা নাই চবেই আজি পূৰা আমাৰ কাৰণে ভাল দিন হ'ব বুলি আশা কৰিলোঁ আজি বহুত আমি ভিডিঅ' শ্বট ল'ম আৰু সেই ভিডিঅ'বোৰ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম যিমানখিনি পাৰোঁ হেল্ল' দাদা গাড়ী ৰাখিব বমিয়ে বমি কৰা দেখি আমাক এই ঠাইটুকুৰাত অলপ সময় ৰখাই দিলে বহুতেই সুন্দৰ ঠাই আছিলে অলপ সময় ৰখাৰ পাছতে আমি আকৌ যাবলৈ ধৰিলোঁ তো 10 বাৰ ৰৈ ৰৈ বাটত বমি কৰাৰ পাছত আমি ডাউকি গৈ পালোঁগে ডাউকি গৈ পোৱাৰ পাছত ৰ'ব বাকী কাহিনীখিনি মই পিছত ক'ম তাৰ আগতে চাই লওঁ
ইমানতে আমাৰ ষ্টৰী শেষ হয় ডাউকি আৰু মাউলিনং ঘূৰাৰ পাছত আমি ঘৰলৈ বুলি যাত্ৰা কৰিলো সেই সময়ত আমাৰ বহুত ভাগৰ লাগিছিল ভাগৰটোনো কিনো আৰু কিছু সময় পাছতে শেষ হৈ যায় কিন্তু এই স্মৃতিবোৰ আমাৰ মাজত সদায় ৰৈ যাব তো এইটোৱে আছিল আমাৰ ষ্টৰী নেক্সট ব্লগ কেতিয়া আহিব সেইটো মই নাজানো কাৰণ লকডাউন আৰু বঢ়াই দিলে তো শেষত মই এইটোৱে ক'ম মোৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো এইখিনিতে মোৰ ভিডিঅ'টো শেষ কৰিছো জয় অসম